আমি চেঙেলীয়া কালত যেতিয়া পথাৰত গৰু চৰাইছিলোঁ আৰু হাবিৰ মাজত গৰু চৰাইছিলোঁ তেতিয়া আমি কিছুমান গৰখীয়াৰ নাম গাইছিলোঁ। গৰখীয়া নাম মানে হৈছে প্ৰকৃততে গৰখীয়া নাম, গৰুৰখীয়া নাম গৰখীয়া তলিত গাইছিলোঁ। গৰখীয়া তলি মানে হৈছে কি মানে গৰুৰখীয়া তলি, তাকে গৰখীয়া তলি বুলি কোৱা হৈছিলে, চুটিকৈ কোৱা হৈছিলে গৰখীয়া তলি বুলি। প্ৰকৃততে গৰুৰখীয়া তলি, গৰখীয়া তলি। আমি তেতিয়া খুব বেয়া বেয়া গৰখীয়া নাম গাইছিলোঁ, যিবিলাক আজিকালি শুনিবলৈ পোৱা নাযায় আৰু নৱপ্ৰজন্মই নাজানেও প্ৰকৃততে। সেই গৰখীয়া নামবোৰ আছিলে খুবেই শুনিবলগীয়া নহয়, খুবেই অশ্লীল আছিলে। যিবিলাক অশ্লীল নাম আমি গাইছিলোঁ তাৰে মই দুষাৰমান আজি গাই শুনাব বিচাৰিছোঁ। দেহি ঐ এৰি গ'লে এৰাপা নেলাগে লাহৰি ঐ বেলি গ'লেও নেলাগে ভাত ঐ বয়স ভাতি দিলে তোকেও নেলাগে ঐ মৰম চেনেহ নেথাকে ঐ গা তাৰপিছতে আকৌ লগৰ এজনে ঠিক তেনেকৈ আকৌ গাইছিলে নহয়, বা গাই ঠিক তেনেকুৱা ধৰণে। দেহি ঐ শনিবাৰে গধূলি যামে দেহে চৰি ঐ কাঠৰে নঙলা খুলি কুকুৰে ভুকিলে ওলাই তই আহিবি ঐ কতে কি দেখিছে বুলি। এনেকুৱা ধৰণে আমি এটা সময়ত চেঙেলীয়া কালত গাইছিলোঁ, গৰখীয়া নাম গাইছিলোঁ গৰখীয়া তলিত, অৰ্থাৎ গৰুৰখীয়া তলিত। আজিকালি গৰু নাইকিয়া হৈছে মানুহৰ, গৰখীয়া তলিত গৰখীয়া নাম গোৱা মানুহো নাইকিয়া হৈছে। তাৰেই আজি দুষাৰমান আপোনালোকলৈ আগবঢ়ালোঁ। ধন্যবাদ।